কবিতাৰ শিৰোনাম আশাৰ ঠিকনা। পাহৰিছিলোঁ নিজক, পাহৰিছিলোঁ সপোন। যেতিয়া তোমাক পাইছিলোঁ, জীৱনক পাহৰি পেলাইছিলোঁ। সকলো তোমাৰ হাতত আছিল, মৰম, ভালপোৱা। কিয় গুচি গ'লা তুমি? এতিয়াও প্ৰশ্ন হয়, কিয় গুচি গ'লা তুমি? মোৰ আশাৰ ঠিকনা, মৰমৰ ভালপোৱাবোৰ এৰি। তেতিয়া বাট চাই আছিলোঁ, প্ৰতিটো পল, প্ৰতিটো সময়। মোবাইলটো হাতত লৈ তোমাৰ এটি মেছেজ, এটি কলৰ বাবে। কান্দি কান্দি হৃদয়খন তিতি গৈছিল, চকু পানীৰ টোপাল বৈছিল। আশাবোৰে মোক এৰি গুচি গৈছিল, সপোনৰ ৰাতিবোৰ উকা হৈ পৰিছিল। আকৌ মাতিছিলোঁ তোমাক, এবাৰ আহিবানে তুমি? কিন্তু এতিয়া বাট নাচাওঁ তোমালৈ। তোমাৰ মিঠা হাঁহিটি পাহৰি পেলাইছোঁ। কান্দি কান্দি চকুলো বৈ বৈ এতিয়া হৃদয়খন কঠিন হৈ পৰিছে। ফাগুনে আহি গৈছে, বাদ দিয়া সেই ধুমুহা জাকৰ কথা। এতিয়া মলৈ আহিছে, এবাৰতো হাঁহি দিয়া। এতিয়া নিবিচাৰোঁ তোমাক, নালাগে তোমাৰ মৰম। দলিয়াই দিছোঁ হৃদয়ৰ প্ৰেমিকা।